নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেট মেন অফ আছামলৈ। আউসিৰ জনাক ধাৰাবাহিকখনৰ এটা জনপ্ৰিয় চৰিত্ৰ হ'ল অৰুন্ধুতি। আউসিৰ জনাক ধাৰাবাহিকখনত অৰুন্ধুতিয়ে নিজৰ অভিনয়েৰে গোটেই অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে। কিন্তু আপুনি জানেনে, অৰুন্ধুতি আচলতে কোন হয়? অৰুন্ধুতিৰ আচল নাম কি? এই সকলোবোৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আউসিৰ জনাক ধাৰাবাহিকখনত অৰুন্ধুতিৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ নাম হৈছে স্নিগ্ধা গগৈ। স্নিগ্ধা গগৈৰ জন্ম হৈছিল 1993 চনৰ 18 এপ্ৰিল তাৰিখে নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাট নামৰ ঠাইখনত। তেওঁৰ দেউতাকৰ নাম হ'ল প্ৰদীপ কুমাৰ গগৈ আৰু মাকৰ নাম হ'ল গীতামণি গগৈ। ইয়াৰ উপৰি স্নিগ্ধা গগৈৰ এজন সৰু ভায়েকো আছে। স্নিগ্ধা গগৈৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল কলিয়াবৰতেই। ইয়াৰ পিছত কুঁৱৰীতল শিশু বিদ্যাপীঠ স্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষা পাছ কৰে। ইয়াৰ পিছত কলিয়াবৰ কলেজৰ পৰা তেওঁ বিজ্ঞান শাখাত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাও পাছ কৰে। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি স্নিগ্ধা গগৈয়ে উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহে আৰু গুৱাহাটীলৈ আহি তেওঁ জ্যোতি চিত্ৰপনৰ পৰা ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। স্নিগ্ধা গগৈয়ে যেতিয়া জ্যোতি চিত্ৰপনত ছাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছিল, তেতিয়াই তেওঁ এখন নাটকৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল আৰু সেই নাটকখনৰ নাম আছিল আহাৰৰ এদিন। ইয়াৰ পিছতো স্নিগ্ধা গগৈয়ে আৰু বহুকেইখন নাটকত অভিনয় কৰিছিল। এনেদৰে বহুকেইখন নাটকত অভিনয় কৰাৰ পিছত স্নিগ্ধা গগৈয়ে অভিনয় কৰিবলৈ সুযোগ লাভ কৰে ৰং চেনেলত সম্প্ৰচাৰিত হোৱা 5 পৰিচালকৰ 5 ছবি শীৰ্ষক ধাৰাবাহিকখনৰ এটা খণ্ডত। আৰু এই ধাৰাবাহিকখনেই আছিল তেওঁৰ অভিনয় কৰা প্ৰথমখন টেলিভিছন ধাৰাবাহিক। ইয়াৰ পিছত স্নিগ্ধা গগৈয়ে অভিনয় কৰে ৰং চেনেলত সম্প্ৰচাৰিত হোৱা ৰূপকমল হাজৰিকাই পৰিচালনা কৰা আবেলিৰ ৰামধেনু নামৰ ধাৰাবাহিকখনত। এই ধাৰাবাহিকখনত তেওঁ ৰেখা নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল। এই ধাৰাবাহিকখনৰ লগতে স্নিগ্ধা গগৈৰ এক্টিং দৰ্শকে সুন্দৰভাৱে আদৰি লৈছিল আৰু এই ধাৰাবাহিকখনৰ জৰিয়তেই স্নিগ্ধা গগৈয়ে অসমৰ মানুহৰ মাজত জনপ্ৰিয়তাও অৰ্জন কৰিছিল। ইয়াৰ পিছত স্নিগ্ধা গগৈয়ে ৰং চেনেলত সম্প্ৰচাৰিত হোৱা দামিনী নামৰ ধাৰাবাহিকখনত মাদ্ৰীৰ চৰিত্ৰত আৰু আউসিৰ জনাক ধাৰাবাহিকখনত অৰুন্ধুতিৰ চৰিত্ৰত অভিনয় কৰিছিল। এই গোটেইকেইখন ধাৰাবাহিকতে স্নিগ্ধা গগৈয়ে খুবেই সুন্দৰ অভিনয় কৰিছিল আৰু দৰ্শকেও স্নিগ্ধা গগৈক তেওঁৰ অভিনয়ৰ বাবে খুবেই প্ৰশংসা কৰিছিল। স্নিগ্ধা গগৈয়ে যেতিয়া ৰং চেনেলত সম্প্ৰচাৰিত হোৱা আবেলিৰ ৰামধেনু নামৰ ধাৰাবাহিকখনৰ শ্বুটিং কৰি আছিল, তেতিয়াই তেওঁ চিনাকি হৈছিল অসমৰ জনপ্ৰিয় পৰিচালক ৰূপকমল হাজৰিকাৰ সৈতে। যিহেতু ৰূপকমল হাজৰিকাই আছিল আবেলিৰ ৰামধেনু নামৰ ধাৰাবাহিকখনৰ পৰিচালক। এই ধাৰাবাহিকখন কৰি থাকোঁতেই তেওঁলোকৰ মাজত প্ৰেম হয় আৰু পৰৱৰ্তী সময়ত তেওঁলোক দুয়োজনে বিবাহপাশত আবদ্ধ হয়। স্নিগ্ধা গগৈয়ে ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও বহুকেইটা মিউজিক ভিডিঅ'তো অভিনয় কৰিছে। তাৰে ভিতৰত কেইটামান হ'ল দিব্য শৰ্মাৰ ভাল পাওঁ তোক আৰু যীশু ৰাজৰ আকৌ আহিবা তুমি। বন্ধুসকল, এয়া আছিল আউসিৰ জনাকৰ অৰুন্ধুতিৰ চৰিত্ৰত অভিনয় কৰা স্নিগ্ধা গগৈৰ জীৱনৰ বিষয়ে, অৰ্থাৎ তেওঁৰ বায়োগ্ৰাফী। আউসিৰ জনাক ধাৰাবাহিকখনত অৰুন্ধুতিৰ চৰিত্ৰত স্নিগ্ধা গগৈয়ে খুবেই সুন্দৰ অভিনয় কৰিছে আৰু দৰ্শকেও সুন্দৰভাৱে আদৰি লৈছে। আউসিৰ জনাক ধাৰাবাহিকখনত অৰুন্ধুতিৰ অভিনয় চাই আপুনি কেনে পাইছে? ভিডিঅ'টি লাইক কৰি আপোনাৰ মন্তব্য কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ। আজিলৈ ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।